হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আপোনালোকে বাৰু চাচি গছৰ পোক দেখিছেনে? যদি দেখা নাই মোৰ ভিডিঅ'টো চাওক। মই আপোনালোকক আজি দেখুৱাম চাচি গছৰ পোকনো কেনেকুৱা। মোৰ লাইফত দেখা নাছিলোঁ, মই প্ৰথমবাৰৰ বাবে দেখিছোঁ। সেইবাবে বোলো ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াই দিওঁ বুলি ভাবিলোঁ। এই গছজোপা দেখিছে নহয়, এই গছজোপা 8 বছৰ হৈছে বুলি কৈছে। পুলিৰ পৰা ৰোৱাৰ পৰা যিজনৰ বাগানখনৰ যিজন স্বত্বাধিকাৰী হয়, তেখেতে আমাক জনালে যে 8 বছৰ হৈছে এজোপা গছ। এজোপা গছতো বহুত পোক আছে আৰু পোকটো চক কেনেকুৱা। এইটো আছে চাচি গছৰ পোক আৰু ময়ো আগতে দেখা নাছিলোঁ, এইবাৰ প্ৰথমবাৰ দেখিছোঁ। সেই বুলি ভাবি আপোনালোককো বোলো দেখুৱাওঁ। যিসকলে দেখা নাই তেখেতলোকে, যিসকলে বা চিনি নাপায় তেখেতলোকে চিনি পাব। আৰু ময়ো ভবা নাছিলোঁ হঠাতে যে পোকটো দেখিম বুলি। আৰু তেখেতলোকৰ তাত মানে ক'লে যে পোকটো যদি কাৰোবাক প্ৰয়োজনো হয়, তেখেতলোকে পোক গছত ধৰক লগাই কৰি থৈ আহেগৈ বুলি ক'লে। আৰু তেখেতলোকৰ সেইটো চাইডত মানে বহুতেই চাচি গছৰ ভাল মাল ধৰে বুলি কৈছে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।